নমস্কাৰ বন্ধুসকল, আমাৰ অসমত আটাইতকৈ ডাঙৰ প্ৰব্লেম হৈছে বাংলাদেশী আৰু এই বাংলাদেশীবোৰৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে অসমত আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যেনেকৈ লাগি পৰিছে, ঠিক তেনেকৈ যদি আগৰ পৰা যিমানবোৰ চৰকাৰ আহিছিলে সেই তেখেতসকলে যদি লাগিলেহেঁতেন আজি অসমত প্ৰায় শূন্য বাংলাদেশী থাকিলহেঁতেন। কিন্তু উপায় নাই, আগৰ যিবোৰ চৰকাৰ আছিল তেখেতসকলে নিজৰ স্বাৰ্থতেই হওক বা কিছুমান ভোট বেংকৰ স্বাৰ্থতেই হওক তেখেতসকলে কোনো একশ্যন নোলোৱাৰ বাবে আজি আমাৰ অসমত প্ৰায় 40% বাংলাদেশী বসবাস কৰি আছে আৰু এই বাংলাদেশীবোৰক খেদিবৰ বাবে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰে উঠি পৰি লাগিছে আৰু এই যে উঠি পৰি লাগিছে এই কামটো অকল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বা অকল প্ৰশাসনে এই কামটো শেষ কৰিব নোৱাৰিব যদি আমি তাত অকণো সহায় নকৰোঁ। আৰু মেইন ইয়াত কামটো হ'ল আমাৰহে। আৰু কেনেকৈ বাংলাদেশীবোৰে সোমাবলৈ সাহস পাইছে, কেনেকৈ তেখেতসকলে আহি ইয়াত ভোটাৰ আই ডি কাৰ্ড বনাবলৈ সাহস পাইছে, কোনোবা জেগাত ঠাই দখল কৰিবলৈ সাহস পাইছে, এই সকলোবোৰ চৰকাৰৰ কোনো দোষ নাই। এই সকলোবোৰ দোষ আছে মাত্ৰ আমাৰ। বাংলাদেশৰ সীমান্তত থকা কিছুমান আমাৰ ভাৰতীয় নাগৰিকে ঠিক তেখেতসকলৰ যি পূৰ্বপুৰুষ বা তেখেতসকলৰ যে ৰিলেশ্যন সেইফালৰ বাংলাদেশৰ কিছুমান মানুহৰ লগত, আৰু সেই মানুহবোৰে সচৰাচৰ এইফালে অহা যোৱা কৰি থাকে। বাউণ্ডাৰীৰ তাৰ কাটাবোৰ কাটি কিছুমানে চুঙাৰ ভিতৰেৰে, কিছুমানে নদীৰে পাৰ হৈ, কিছুমানে জংঘলেৰে পাৰ হৈ ঠিক তেনেকৈ অহা যোৱা কৰিয়েই থাকে। আৰু এই অহা যোৱা কৰোঁতে এনেকুৱা দিন আহি পৰিছে, বাংলাদেশত যেতিয়াই কিছুমান অভাৱৰ সময় হয় তেতিয়া সেই বাংলাদেশীবোৰ আহি ভাৰতত লৈ আহে আৰু আহি তাৰ পৰা চেন্নাই, মুম্বাই, দিল্লী সেইবোৰলৈ গৈ তাত তেখেতসকলে কোম্পানীত কাম কৰি পেলাই আকৌ সেই অসমৰ সেই ৰাস্তাৰেই তেখেতসকলে বাংলাদেশলৈ যায়। আৰু এইবোৰ ঘটনা কেৱল এতিয়া অসমতে নহয়, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰাতো এইবোৰৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। আৰু লগতে বহুত ভাৰতৰ সৰু সৰু ৰাজ্যবোৰত যেনেকৈ ঝাৰখণ্ডত, ৱেষ্ট বেংগলত, লগতে দিল্লীত, জম্মু কাশ্মীৰত এইবোৰ ঠাই পৰ্যন্ত বাংলাদেশীৰে ভৰি গৈছে। আৰু সদায় আমি নিউজত প্ৰায় পায়েই থাকোঁ, আজি অমুক ঠাইত বাংলাদেশী 9জন গ্ৰেপ্তাৰ, আজি অমুক ঠাইত 50জন বাংলাদেশী গ্ৰেপ্তাৰ, এনেকুৱা আমি প্ৰায় শুনিবলৈ পাই থাকোঁ। আৰু এইবোৰৰ পৰা আমি তেতিয়াহে হাত সাৰিব পাৰিম যেতিয়া আমি সকলোৱে সচেতন হ'ম। আৰু মেইন প্ৰব্লেম আমি অন্য ৰাজ্যবোৰৰ বাৰু বাদেই দিয়ক, কিন্তু আমি অসমত এই প্ৰব্লেমটো আমি ছল্ভ কৰিব পাৰিম যদি আমি চৰকাৰৰ লগত মিলি ইয়াৰ বাবে কাম কৰোঁ। আমি সেইবোৰ মানুহক ধৰি চৰকাৰৰ হাতত গোটাই দিব লাগিব যিবোৰ মানুহে কিছুমান এজেণ্টৰ নিচিনা কাম কৰে বাংলাদেশৰ পৰা ভাৰতলৈ মানুহ অনাৰ। আমি এইবোৰ মানুহ ধৰি পুলিচক গতাই দিব লাগিব। যিবোৰ গাঁৱত কিছুমান এনেকুৱা ঘৰ আছে যি ঘৰ মানুহৰ বাংলাদেশৰ কিছুমান নাগৰিকৰ সৈতে সম্পৰ্কীয়, আৰু সেই সম্পৰ্কীয় মানুহৰ বাবে তেখেতসকলে ভাৰতলৈ আমন্ত্ৰণ কৰি সেইবোৰ মানুহক লৈ আহে আৰু তেখেতসকলৰে কিছুমান ঠাই থাকিবৰ বাবে এৰি দিয়ে। এইবোৰ মানুহক আমি ধৰি পুলিচৰ হাতত গোটাই দিব লাগিব। আৰু যেতিয়াই সন্দেহযুক্ত কিছুমান মানুহ আমি দেখা পাম, সেই মানুহক অতি সোনকালে পুলিচৰ তাত জনাই তেখেতসকলক এৰেষ্ট কৰাব লাগিব। তেতিয়াহে আমি এই কামটোৰ পৰা বা এই কামটোত আমি উত্তীৰ্ণ হ'ব পাৰিম। নহ'লে অকল চৰকাৰে যিমান যুঁজিলেও এই কামটোত উত্তীৰ্ণ হ'ব নোৱাৰিব। আৰু আমি সেই যিসকল বাংলাদেশী মানুহৰ সৈতে সম্পৰ্কীয় তেখেতসকলকো আমি আহ্বান জনাম, তেখেতসকলে যেন যি লিগেল উপায় সেই লিগেল ধৰণে তেখেতসকলৰ আলহীবোৰক আমন্ত্ৰণ কৰক। কিন্তু ইললিগেল হিচাপে তেনেকৈ আমন্ত্ৰণ কৰিলে তেখেতসকলেও যেন এদিন বিপদত পৰিব পাৰিব। এইবোৰ কথা তেখেতসকলক সচেতন কৰাটো দৰকাৰ। আৰু গাঁৱে গাঁৱে গৈ এইবোৰৰ বাবে মিটিং কৰাও দৰকাৰ, যাতে কোনো বাংলাদেশীৰ কাৰণে আপোনালোক
যাতে বিপদত নপৰে। আজি বহুত এনেকুৱা ঘটনাও ঘটি আছে যে এক দুজন তেনেকুৱা সন্দিগ্ধ মানুহৰ বাবে কিছুমান লোকেল বা বহু বছৰ ধৰি অসমত বসবাস কৰা মানুহবোৰেও বিপদত পৰিবলগীয়া হৈছে। সেইবাবে সকলোকে সাৱধান থকাটো উচিত। আৰু মই আপোনালোকক এটা ভিডিঅ' দেখাই দিছোঁ, যিটো ভিডিঅ'ৰ থ্ৰুৱে আপোনালোকে গম পাব যে বাংলাদেশৰ পৰা কেনেকৈ মানুহ ভাৰতলৈ আহে। আৰু আজিকালি বাংলাদেশত এটা ট্ৰেণ্ড চলি আছে যে ইউটিউবৰ দ্বাৰাই দেখুৱাই আছে যে ইণ্ডিয়াত বিনা কাগজে পত্ৰই কেনেকৈ সোমাব পাৰি, কেনেকৈ ঘূৰি ফুৰি পুনৰ তেওঁলোক কেমেৰা কৰি কৰি সেই বাংলাদেশ বৰ্ডাৰ পাৰ কৰিছে। আৰু এই সকলোবোৰ ইমান ইণ্টাৰনেশ্যনেল হিচাপত তেখেতসকলে ছ'চিয়েল মিডিয়াত দিছে, যিটো ছ'চিয়েল মিডিয়াৰ পৰা গোটেই পৃথিৱীয়ে দেখিবলৈ পায় যে ভাৰতৰ সুৰক্ষা কেনেকুৱা বৰ্ডাৰবোৰ। সাধাৰণ মানুহ কিছুমানে এনেকৈ পাৰ হৈ আছে, তেতিয়াহ'লে ভাবি চাওক ডাঙৰ ডাঙৰ টেৰৰিষ্টবোৰে কেনেকৈ আপোনাক ধ্বংস কৰিব পাৰে সেইবোৰ ৰাস্তাৰে সোমাই পেলাই। যিয়ে নহওক, ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব। লগতে যিসকলে নতুনকৈ মোৰ চেনেলটোত আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে আনিয়ে থাকোঁ। লগ পাম এনেকুৱা এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত। ধন্যবাদ।